হেল্ল' দীপক ছাৰ নেকি? মই শইকীয়াই কৈছিলোঁ। এই মোৰ ল'ৰাটো মানে বহুত জ্বৰ, তাকে আপুনি আমাৰ ঘৰলৈ অকণ আহিব পাৰিব নেকি চাবলৈ কাৰণে? মই আপোনাৰ অফিচতে আছোঁ, মই যাবলৈ ওলাইছোঁ এতিয়া, আপুনিও আহকচোন যদি পাৰে অকণমান। হ'ব ঠিক আছে বাৰু। শইকীয়া কওক মই কেফে এখনত আছোঁ। মই ঠিক আছে বাৰু, তেতিয়া মই গৈ আছোঁ, আপুনিও অফিচৰ পৰা আহক। ঠিক আছে। ঠিক আছে ছাৰ, মই তেতিয়া গৈ আছোঁ, আপুনি আহক। ঠিক আছে হ'ব। মা পানী অকমান দিয়াচোন। শইকীয়া ঘৰত আছেনে? ছাৰ আছোঁ ব'লক, সি ৰুমতে আছে, ৰুমলৈকে ব'লক। বাবা পানী থৈ দিছো টেবুলতে, খাই ল'বা। ডক্টৰ আংকুল আহিব এতিয়া। বাবা ডক্টৰ আংকুল আহিলে? ছাৰ আহিলে। চাওকচোন ল'ৰাটোৰ কিনো হৈছে। মই চেক কৰি দিছোঁ ৰ'ব। শইকীয়া আপোনালোক ওলাই দিয়কচোন। জানো মোৰ ল'ৰাটোৰ কিনো হৈছে পাই। ডক্টৰে চাইছে নহয়, ৰ'বাচোন। চিন্তা কৰিবলগীয়া একো নাই বাৰু, ল'ৰাটো অলপ জ্বৰ হৈছে, এইটো হৈয়ে আছে বাৰু চবৰে। মই কেইটামান মেডিচিন লিখি দিছোঁ, এইকেইটা খুৱাব। যদি ভাল নাপায় চেম্বাৰলৈ এপাক হৈ যাব। ঠিক আছে ছাৰ, আপুনি লিখি দিয়া মেডিচিনকেইটা আমি খুৱাম বাৰু। যদি ভাল নাপায় আপোনাৰ চেম্বাৰলৈ মই লৈ যাম। ছাৰে ক'লে শুনিলে নহয়, মেডিচিনকেইটা মই এতিয়া লৈ আহোঁগৈ যাওঁ। আমি বাবাটোক খুৱাই না, তুমি কিবা এটা খাবলৈ তালৈ যোগাৰ কৰাচোন, যোৱা মই মেডিচিনকেইটা লৈ আহোঁগৈ। ঠিক আছে, আপুনি লৈ আহকগৈ যাওক, মই কিবা এটা বনাওঁগৈ ল'ৰাটোলৈ। একো খোৱাই নাই ল'ৰাটোৱে। ঠিক আছে, তুমি বনোৱাগৈ যোৱা, মই যাওঁ। কলিতা কওক, মই আপোনাৰ অফিচত নাই, ঘৰলৈ আহিছিলোঁ। এই ল'ৰাটো জ্বৰ, তাকে ছাৰ আহিছিলে চাবলৈ অলপ। অফিচ যাম, অলপ দেৰি হ'ব খালি। মই দৰৱকেইটা নিবলৈ আহিছোঁ, নি পেলাই ঘৰত দি পেলাই তাৰপিছতে অফিচলৈ যাম। আপুনি আহিব নেকি? হ'ব ঠিক আছে, মই অফিচ গ'লে আপোনাক ফোন এটা কৰিম। ঠিক আছে ঠিক আছে। ঠিক আছে বাৰু, আপুনি অফিচলৈ আহিলে মোক ফোন কৰিব, মই সোমাই যাম ঘৰ যাওঁতে। ককা কোনফালে যায়? শইকীয়া, মই অকণমান খোজ কাঢ়িবলৈকে ওলাই আহিছোঁ আৰু আজিকালি নোৱাৰা হৈছোঁ নহয়, বয়সো বাঢ়িছে যে। তই কোনফালে যাৱ পিছে? ককা, মই আপোনাৰ অকণ ফাৰ্মাচীলৈ যাওঁ। ল'ৰাটো জ্বৰ, তাকে ডক্টৰ ছাৰ আহি চাই গ'ল, দৰৱ কেইটামান লিখি দিছে, তাকে লৈ আহোঁগৈ। হয় নেকি? লৈ আগে যা তেতিয়া দৰৱকেইটা। কি কবি আৰু, আজিকালি চবৰে এইবোৰ বেমাৰে পাইছে, জ্বৰ চৰ্দি কাহ। ককা আপুনিও যাওক, তেতিয়া ময়ো গৈ থাকোঁ। দৰৱকেইটা লৈ আহিলগৈ, পটাপট দিমগৈ ল'ৰাটোক খাবলৈ। তাৰপিছতে আকৌ অফিচলৈ কলিতা আহিম বুলি কৈছে নহয়, যাওঁ তাকে জল্দি। বাপেক আহি পাবই হৈছে, মই সোনকালে কিবা এটা বনাই ল'ৰাটোক খুৱাই লওঁগৈ যাওঁ। বাবা কিবা এটা আনিছোঁ, খাই লোৱা। পাপা আহিবই হ'ল, আকৌ দৰৱ খাব লাগিব নহয়। মা খাইছোঁ ৰ'বা। হেৰা শুনিছানে? ক'ত আছা? দৰৱকেইটা আনিলোঁ, লোৱাচোন খুৱাই দিয়াগৈ। আপুনি আহিলে, কিবা এটা খোৱালো বাৰু ল'ৰাটোক। ইমান দেৰি কিয় কৰিলে আপুনি? এই বাটতে ককাক পালোঁ, কথা পাতোতে সেইকাৰণে দেৰি হৈ গ'ল। সেইকেইটা লোৱা, দৰৱ খুৱাই দিয়াগৈ ল'ৰাটোক, যোৱা। দিয়ক খুৱাই দিওঁগৈ। আপুনি আকৌ অফিচ যাব নাই? যাম, সেই কলিতা অহা কথা আছে ফাইল এটা চেক কৰিবলৈ। ভাতকেইটা খায়ে যাওক তেতিয়া আপুনি। দিয়া খায়ে যাওঁ আৰু, দেৰিয়ে হৈছে। ডাইনিঙলৈ আহক, মই ভাত উলিয়াওঁগৈ। ঠিক আছে, যোৱা উলিওৱাগৈ।